আচলতে এনেকুৱা শান্ত পৰিৱেশবোৰ বহুত ৰেয়াৰ হয়। ইমান পিছ মানে কেতিয়াও বিচাৰি পোৱা নাযায়। আমি য'ত থাকোঁ সাধাৰণতে আমি য'ত থাকোঁ য'ত ঘূৰি থাকোঁ তাত ইমান শান্ত পৰিৱেশ কেতিয়াও বিচাৰি পোৱা নাযায়। আজি আমাৰ কপিলি ৰাইডাৰ্ছ যিটো ক্লাব আছিলে, কপিলি ৰাইডাৰ্ছ ক্লাবৰ আজি আমাৰ ফাউণ্ডেশ্যন ডে হয়, থাৰ্ড ফাউণ্ডেশ্যন ডে হয়। চ' আমি থাৰ্ড ফাউণ্ডেশ্যন ডেৰ কাৰণে এটা ৰেলী উলিয়াইছিলোঁ। ৰেলীটো আছিলে আমাৰ ধৰমপুৰৰ পৰা কাজিৰঙা। কম মই খাইছোঁ। মই বেছিকৈ গোটেইখিনি মাটি খাইছোঁ, গম পাইছে? বেছিকৈ খোৱা মানুহ আৰু কমকৈ খোৱা মানুহ। মই বেছিকৈ খাইছোঁ এইটো কাৰণে মই প্ৰতিটো বস্তুৰ সোৱাদ লৈছোঁ আৰু খাবলৈ খুবেই ভাল লাগিছে। এনেকুৱাত আহিব লাগে আৰু অসমীয়া থলুৱা খাদ্য। ভিডিঅ'টো ধুনীয়াকৈ কণ্টিনিউ কৰি চাই থাকিব শেষলৈকে আৰু ছাপোৰ্ট কৰিব কপিলি ৰাইডাৰ্ছ টিমটোক। হাই এভৰিৱান, কেনে আছে সকলো? মোৰ ভালেই, আপোনালোকৰো আশা কৰোঁ ভাল। আৰু বিহু হয়তো সকলোৰে ভালে ভালে গৈছে আৰু আমি 4 দিনীয়া এটা দীঘল হলিডে পাইছোঁ, যিখিনি টাইম আমি ধুনীয়াকৈ স্পেণ্ড কৰিবৰ কাৰণে এটা ঠাইলৈ যোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকক জনোৱা হোৱা নাই বা দেখুওৱা হোৱা নাই যে কপিলি ৰাইডাৰ্ছ বুলি এটা নতুনকৈ আমি ক্লাব খুলিছিলোঁ, যিটো ক্লাব অলৰেডি বহুত দিন হৈছিলে, মানে 2-3 বছৰমান অতিক্ৰম কৰিছে অলৰেডি। কিন্তু তেনেকুৱাকৈ একো ক'তো প্লেনিং কৰা হোৱা নাছিলে, ক'তো যোৱা হোৱা নাছিলে। বাট এতিয়াৰ পৰা আমি সেই টিমটোৰ দ্বাৰা যিকোনো জেগাত বিভিন্ন ঠাইলৈ যাম, বিভিন্ন ধৰণৰ আমি কাম কৰিম তাৰ যোগেদি। অহাকালি মানে আজি মই ভিডিঅ'টো বনাই আছোঁ, অহাকালি আমি কাজিৰঙা যাম আৰু অহাকালি হৈছে আমাৰ কপিলি ৰাইডাৰ্ছ টিমটোৰ থাৰ্ড ফাউণ্ডেশ্যন ডে। তাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে আজিৰ পৰা। আচলতে আজিৰ পৰা নহয়, 2 এদিন আগৰ পৰাই প্ৰিপেৰেশ্যনবোৰ চলি আছিলে। এইবোৰ হৈছে টি চাৰ্ট, ধুনীয়াকৈ আমাৰ ৰাইডাৰ্ছ টিমটোৰ টি চাৰ্ট হয় এইবোৰ। ইয়াত ধুনীয়াকৈ কপিলি ৰাইডাৰ্ছ বুলি লিখা আছে, লগোটো আছে ধুনীয়াকৈ, ইয়াত বেক চাইডেও ধুনীয়াকৈ লিখা হৈ আছে। আৰু আচলতে এটা ক্লাব বা টিম বুলি কোৱাৰ লগে লগে তাতে বহুতো কথা আহি পৰে। তাত ইউনিটিৰ প্ৰয়োজন, তাত ডিচিপ্লিনৰ প্ৰয়োজন। চ' তাৰ কাৰণেই আমি ধুনীয়াকৈ এইবোৰ টি চাৰ্টবোৰ বনাইছিলোঁ আৰু চবৰে কাৰণতে ইউনিফৰ্ম থকাটো অত্যন্ত জৰুৰী আছিলে। আৰু চাওক, মই মানে যিবোৰ আমাৰ গাৰ্ড হয়, বাইক চলালে প্ৰয়োজন হোৱা যিবোৰ নি গাৰ্ড থাকে, এলব' গাৰ্ড থাকে, সেইবোৰ অৰ্ডাৰ কৰিছিলোঁ। আৰু বহুত মানে আচলতে ভাগ্য ভাল থাকে। চ' আজি আহি পালে। বাহিৰত বহুত বৰষুণ দি আছে, আপোনালোকে হয়তো বৰষুণৰ শব্দ শুনিছেই, ভয় লাগিছে অলপ। যদি কালিলৈও ৰাতিপুৱা আকৌ এনেদৰেই বৰষুণ পৰে, আমাৰ জাৰ্ণিটোত অলপমান অসুবিধা হ'ব। চ' ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে অহাকালি মৰ্ণিং এনেকুৱা অৱস্থা নহয়, এনেকুৱাকৈ বৰষুণ নপৰে, বৰষুণ যাতে ৰাতিয়ে পৰি ৰাতি এৰি দিয়ে। আৰু এতিয়া গুড নাইট, শুভৰাত্ৰি। অহাকালি মৰ্ণিং লগ পাম সকলোকে। গুড মৰ্ণিং। আৰু ৰাতিটো আচলতে এনেদৰেই ধুনীয়াকৈ পাৰ হ'ল আৰু সোনকালে শুই উঠিলোঁ। সোনকালে শুই উঠি ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ ধুনীয়াকৈ চাহ একাপ খাই সোনকালে ওলাই আহিলোঁ। 6:30 বাজিছে এতিয়া। 6:30 আহিবই ধৰমটোল বিষ্ণু মন্দিৰ পাৰ্কিং পাই গ'লোঁ। আৰু বাকী কোনোবা আহিব আছিলে, আহি পালে এতিয়া ধুনীয়াকৈ সকলো। আহি পোৱাৰ পিছত ধুনীয়াকৈ সকলোৱে বাইকবোৰ ইয়াতে লগাই দিলে, বাইকবোৰ লাইন আপ কৰি ল'লে ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ আমাৰ যিবিলাক চিফ গেষ্ট আছিলে, 2-এজনক মাতা গৈছিলে, নিমন্ত্ৰণ দিয়া গৈছিলে কিবা 2 এষাৰ ক'বৰ কাৰণে। তেখেতক অলৰেডি আহি পাইছে, ইয়াৰ পুলিচৰ গাড়ী ৰখি আছে, মানে থানাৰ IC ছাৰ আহিছে। আমি যিবোৰ গেষ্টক নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতলোকক এখন গামোচা আৰু এখন গ্ৰেটিটিউড টোকেনেৰে সন্মান জনোৱা হ'ল। আৰু কিছু সময়ৰ পাছতে আমি ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিম। চ' ব্লেছ কৰিব, আমি যাতে ভালে ভালে গৈ পাওঁ, ধুনীয়াকৈ গৈ পাওঁ। আৰু থেংক ইউ, ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জখলাবন্ধা পাৰ হৈ হালদিবাৰী বুঢ়ীআই মন্দিৰ পাইছিলোঁহি। আৰু ইয়াতে হঠাতে আমি ৰৈছিলোঁ ইয়াতে অলপ সময়ৰ কাৰণে। তাৰপিছতে ইয়াতে দেখিলোঁ এজন ল'ৰা গাড়ীৰ পৰা পৰি গ'ল। কেনেকৈ কি হ'ল আমি দেখা নাপালোঁ। পটককৈ ল'ৰা এজন গাড়ীৰ পৰা পৰি যোৱা দেখিলোঁ। আৰু আমাৰ লগত যি ফাৰ্ষ্ট এইড বস্তু আছিলে, ফাৰ্ষ্ট এইড, আৰু তাৰে অলপ আমি হেল্প কৰিলোঁ, তাক ড্ৰেছিং কৰাই দিয়া গ'ল। আৰু মই অলপ আগত কৈছোঁ যে আজি আমাৰ কপিলি ৰাইডাৰ্ছ যিটো ক্লাব আছিলে, কপিলি ৰাইডাৰ্ছ ক্লাবৰ আজি আমাৰ ফাউণ্ডেশ্যন ডে হয়, থাৰ্ড ফাউণ্ডেশ্যন ডে হয়। চ' আমি থাৰ্ড ফাউণ্ডেশ্যন ডেৰ কাৰণে এটা ৰেলী উলিয়াইছিলোঁ। ৰেলীটো আছিলে আমাৰ ধৰমপুলৰ পৰা কাজিৰঙা অৰ্কিড পাৰ্কলৈ। অকণমান এটা সৰু ব্ৰেক লৈছোঁ, আমি ইয়াতে ধুনীয়াকৈ ৰখি আছোঁ অলপ সময়ৰ কাৰণে। তাৰপিছত আমি অলপ পাছত জাষ্ট 10-15 মিনিট কিবা এটা ৰখি পেলাই আমি আকৌ ধুনীয়াকৈ ওলাই দিম অলপ পাছত।
মানে হালধিবাৰী বুঢ়ীআই মন্দিৰত এটা সেৱা কৰিছোঁ চবেই। ইয়াত সেৱা নকৰাকৈ যোৱাটো ভাল নহয়, চ' তেনেকৈ আমি এটা সেৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আৰু কিছু দূৰ যাব লাগিব চাগে 15-17 কিলোমিটাৰমান আৰু বাকী আছে। চ' তাৰপিছত আমি ধুনীয়াকৈ আমাৰ গন্তব্যস্থান আমি গৈ পাম, মানে কাজিৰঙা যিখন অৰ্কিড পাৰ্ক আছে আমি অৰ্কিড পাৰ্কখন গৈ পাম আমি অলপ পাছত। বাইকবোৰ ধুনীয়াকৈ ইয়াতে লাইন আপ কৰা হৈ আছে। আহি আচলতে খুবেই ভাল লাগিছে, ধুনীয়াকৈ আমি চিৰিয়েলি ধুনীয়াকৈ আহি আছোঁ। খাই লওক ৰ'বা। আচলতে এইটো প্ৰথম এক্সপিৰিয়েঞ্চ। এনেকৈ মই টিমত কেতিয়াও অহা নাছিলোঁ। আগতে যদি গৈছিলোঁ 2-এজন বা 3-4জনৰ লগত এনেকৈ সৰু সৰু ৰাইড মাৰিছিলোঁ, কিন্তু এইটোৱে প্ৰথম এক্সপিৰিয়েঞ্চ, যিটো আমি বহুত কেইজন একেলগে আহিছোঁ, প্ৰায় আমি 17জনমান মানুহ একেলগে আহিছোঁ। তো বহুত ভাল লাগিছে, এটা নতুন এক্সপিৰিয়েঞ্চ। ভিডিঅ'টো ধুনীয়াকৈ কণ্টিনিউ কৰি চাই থাকিব শেষলৈকে আৰু ছাপোৰ্ট কৰিব কপিলি ৰাইডাৰ্ছ টিমটোক। আমি কেৱল ৰাইডেই নহয়, এই ক্লাবটোৰ পৰা আৰু বিভিন্ন ধৰণৰ কাম আমি কৰি যাম ভৱিষ্যতে। চ' আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে। ৱেলকাম টু কাজিৰঙা অৰ্কিড পাৰ্ক। আচলতে ইয়াত বহুত বেছি গছ আৰু ফুলেৰে ভৰপূৰ। চ' ভাল লাগিব আজি, চাই থাকক, এনজয় কৰক। আচলতে আহি কাজিৰঙা অৰ্কিড পাৰ্ক পালোহি। আমি জাষ্ট অলপ আগত অখিল গগৈক লগ পালোঁ, বহুত ভাল লাগিছে। আমি ধুনীয়াকৈ আহিলোঁ, কথা পাতিলে আমাৰ লগত, আমি ফটো উঠিলোঁ মজাকৈ। সুধিছে আমি ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম। চ' ভাল লাগিলে, খুব ভাল লাগিলে। আমি কেক কাটিব গৈ আছোঁ। কেক চেক কটাৰ পিছত আমি লাঞ্চটো কৰি ল'ম। ইয়াতে বহুত বেছি ভোক লাগিছে, মানে ৰাতিপুৱা আজি মই 4:30 বজাত উঠিছিলোঁ আৰু তাৰপিছত মই ধৰমটোল গ'লোঁ। তো তেনেকৈতো খোৱা বোৱা একো হোৱা নাই, ব্ৰেকফাষ্ট কৰিছিলোঁ। আমি আহি পেলাই নগাঁও বাইপাছত ৰখি পেলাই আমি কিবা পৰঠা চৰঠা খোৱা হৈছিলে, বাট এতিয়া যথেষ্ট মানে বহুতেই ভোক লাগিছে। চ' এতিয়া আমি লাঞ্চটো কৰি ল'ম। লাঞ্চটো কৰাৰ পিছত বাকী অলপ সময় ৰখিম, ধুনীয়াকৈ কিবা কিবি চাম। এতিয়া আহি গ'ল কাজিৰঙাৰ মহাৰজা থালি, মানে ভাতৰ থালিখন। বহুত কিবা কিবি আইটেম আছে, পূৰা খাম এতিয়া মজাকৈ। আপোনালোকে যদি খোৱা নাই আহি পেলাই ইয়াতে ধুনীয়াকৈ খাব। বহুত কিবা কিবি আইটেম আছে, মই নাজানো নামবোৰ, ইয়াতে কি কি আছে চাব লাগিব ভালকৈ, খাওঁতে টেষ্ট কৰিব লাগিব। ইয়াত আচলতে ট্ৰেডিশ্যনেল অৰ্থাৎ পৰম্পৰাগত যিবোৰ নৃত্য থাকে, ধৰক বিহু নৃত্য হওক, বড়ো নৃত্য হওক, কিবা কাৰ্বিৰ নৃত্য হওক, এইবোৰ ধুনীয়াকৈ ইয়াতে পাৰফৰ্ম কৰা হয়। সকলোৰে ধুনীয়াকৈ চাব পাৰে, আমিও চাইছোঁ, আপোনালোকেও চাওক ধুনীয়াকৈ। লাঞ্চ কৰা হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ কাজিৰঙা নেশ্যনেল যিটো অৰ্কিড পাৰ্ক হয় ন, তাৰ ভিতৰতে এটা লেক আছিলে, ধুনীয়াকৈ ব'টিং কৰিব পাৰি। আমি তাতে অকণমান ধুনীয়াকৈ নাও চলাই আছোঁ মজাকৈ। বহি আছোঁ, মই বৈঠা মাৰি আছোঁ ধুনীয়াকৈ লেকটো। আমি আচলতে যিটো লেক আছিলে, লেকটোৰ ভিতৰত আমি এডাল মানে নাও চলাই আছিলোঁ। চ' ইয়াতে ইমানেই ধুনীয়া পৰিৱেশ, মানে আচলতে এনেকুৱা শান্ত পৰিৱেশবোৰ বহুত ৰেয়াৰ হয়। ইমান পিচ মানে কেতিয়াও বিচাৰি পোৱা নাযায়। আমি য'ত থাকোঁ, সাধাৰণতে আমি য'ত থাকোঁ, য'ত ঘূৰি থাকোঁ, তাত ইমান শান্ত পৰিৱেশ কেতিয়াও বিচাৰি পোৱা নাযায়। চ' ইয়াতে বহুত বেছি ভাল লাগিছে। চৰাইৰ যিবোৰ শব্দ আৰু পানী আছে, চৰাই আছে, গছ আছে, লগতে ৱেডাৰটো ইমান এটা ধুনীয়া কম্বিনেশ্যন, মানে আচৰিত আৰু একদম শান্ত পৰিৱেশ, মানে শান্ততকৈ শান্ত পৰিৱেশ, মানে পিচ। ইয়াতকৈ আৰু তুমি পিচ বেলেগ জেগাত বিচাৰি নোপোৱা। মানে তুমি নেচাৰেল যিটো চাউণ্ড হয়, চাউণ্ডবোৰ শুনা, এটা নহয় কেইবাটাও চৰাই চাউণ্ড শুনিব। বহুত ভাল লাগিছে, মানে ইয়াৰ যিটো নেচাৰেল প্লেচটো বহুত ভাল লাগিছে। যদি না মানে অকণমান মানসিক টানা টানি থাকে বা চিন্তা ধাৰণা বেলেগ থাকে বা টেনশ্যনত থাকে মানে, ইয়াত এপাক আহিবলৈ মই হেৰি কৰিছোঁ। মানে ইয়াৰ যিটো পৰিৱেশটো মানে বহুত ভাল।
চ' আমি অৰ্কিড পাৰ্কৰ পৰা ওলাই আহিছোঁ এতিয়া মানে অৰ্কিড পাৰ্কত যি চাব লগা আছিলে যি কৰিবলগীয়া আছিলে গোটেইখিনি কাম আমাৰ হৈ গৈছে লাষ্ট আছে এটা ফটো ছেজন আমি য'ত বাইকবোৰ পাৰ্কিং কৰিছোঁ তাতে আমি এটা গ্ৰুপ ফটো উঠিম চবেই বেনাৰ চেনাৰ লগাই কিনে এটা ফটো উঠিম তাৰপিছত আমি ইয়াৰ পৰা আকৌ ওলাই দিম মানে ৰিটাৰ্ণ বেক টু হোম চ' ভাল লাগিল বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আৰু বেছি টাইম চাগে নহয় ভিডিঅ'টো ইমান আৰু অলপ পিছত ভিডিঅ'টো মই শেষ কৰিম চ' আচলতে এনজয় কৰিলোঁ খুব ভাল লাগিলে এটা ধুনীয়া মেম'ৰেবল ডে' বুলি ক'ব পাৰি আজিটো আমাৰ যিটো আমাৰ ফাউণ্ডেশ্যন ডে' আছিলে বহুত মানে ভালেৰে পাৰ হৈ গৈছে বহুত বেছি ভাল লাগিছে আহি বাইক পাৰ্কিং কৰা জেগাটো পাই গৈছোঁ সি দুজনমান আগত গ'ল আৰু আহি আছে সিহঁতে কোনোবা চ' বাইকবোৰ ইয়াত ধুনীয়াকৈ সুন্দৰকৈ লগাই থোৱা হৈ আছে চবৰে বাইকবোৰ মজাকৈ সিফালে এখন গাড়ী আছে আমাৰ এখন গাড়ীও আহিছিলে পবিত্ৰদা এক্সপিৰিয়েঞ্চ কোৱা কেনেকুৱা লাগিলে ভিডিঅ' বনাইছোঁ কোৱা আজি আহিটো বহুত ভাল লাগিল আৰু ঠাইবোৰো বৰ সুন্দৰ পৰিৱেশটো ভাল পালোঁ আৰু লগত আজি বহুত কেইজন আহিল আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুলি ক'লেও ভুল নহয় বাৰু নহয় খাই কেনেকুৱা পালা খাই বহুত বেছিয়ে ভাল খাইটো ইমান লাগে বিহু উপলক্ষে চবচে কম মই খাইছোঁ মই বেছিকৈ গোটেইখিনি মাতি খাইছোঁ গম পাইছা বেছিকৈ খোৱা মানুহ আৰু কমকৈ খোৱা মানুহ মই বেছিকৈ খাইছোঁ এইটো কাৰণে মই প্ৰতিটো বস্তুৰ সোৱাদ লৈছোঁ আৰু খাবলৈ খুবেই ভাল লাগিছে এনেকুৱাত আহিব লাগে আৰু অসমীয়া থলুৱা খাদ্য খাব লাগে আৰু কি কোৱা ৰাইডটো কেনেকুৱা গৈছে আজি আমাৰ সেইটো কোৱা ৰাইডটো বহুত ভাল গৈছে কাৰণ সকলো ল'ৰাখিনিয়ে মানে নীতি নিয়ম মানি চলিছে সেইকাৰণে মোৰ বেছি ভাল লাগিছে আমি আহি থাকোঁতে ৰাস্তাৰ কাষতে দেখিলোঁ ধুনীয়াকৈ মুকলি বিহু হৈ আছে চ' আমি অকণমান সময় বাইকবোৰ ৰাস্তাতে ধুনীয়াকৈ পাৰ্কিং কৰি পেলাই আমি বোলো অকণমান চাই যাওঁ ধুনীয়াকৈ ৰাস্তাত বহুত বেছি ডাঙৰ বৰষুণ আৰু আমি অলপ সময় ৰৈ দিছোঁ ৰৈ পেলাই আমি চাহ তাহ একাপ খাই লওঁ ধুনীয়াকৈ হোটেল এখনত সোমাই লৈছোঁ জখলা বন্ধ আহি পালোঁ আমি জখলা বন্ধ আহিলে বহুত বেছি বৰষুণে আমাক পাই গ'ল তো আমি বৰষুণৰ সময়ত ৰখি দিব লগা হ'ল আৰু ৰখি পেলাই আমি ইয়াত এটা ফিডবেক লৈ লওঁ আমি জাৰ্ণিটো আকৌ ষ্টাৰ্ট কৰিম চ' ভিডিঅ'টো মই ইমানতে শেষ কৰিম ৰাতি হৈ গ'ল তো এতিয়া ভিডিঅ' ভালকৈ নহয় আৰু চ' বাই বাই যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ যিটো কাপিলি ৰাইডাৰ্ছ টিম হয় চ' কিন্তু ছাপোৰ্ট কৰিবলৈ নাপাহৰিব লাভ ইউ